অভিনয় জগতলে পুনৰ আহিছে এটা দুখৰ খবৰ। বলিউডৰ জনপ্ৰিয় কমেডিয়ান তথা অভিনেতা ৰাজু শ্ৰীবাস্তৱ আৰু আমাৰ মাজত নাই। ৰাজু শ্ৰীবাস্তৱে কৌতুকৰ দ্বাৰা সমগ্ৰ ভাৰতৰ প্ৰতিটো ঘৰত নিজৰ ছাপ ৰাখিছিল আৰু গুজুধৰ ভায়া তেওঁৰ নাম হৈ পৰিছিল। ৰাজু শ্ৰীবাস্তৱৰ জীৱনৰ যাত্ৰা কেৱল হাঁহিছিল আৰু সকলোকে হহুৱাইছিল। তেওঁ 10 আগষ্টৰ দিনা দিল্লীৰ এখন হোটেলত ব্যায়াম কৰোঁতে হৃদৰোগত আক্ৰান্ত হৈছিল। তাৰ পাছত তেওঁক অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সেছ এইমছত ভৰ্তি কৰোৱা হয়, য'ত তেওঁ এনজিঅ'প্লাষ্টি কৰাইছিল। তেতিয়াৰে পৰা তেওঁ ভেণ্টিলেটাৰত আছিল আৰু জ্ঞান ঘূৰাই পোৱা নাছিল। অৱশেষত 21 ছেপ্টেম্বৰ দিনা সকলোকে কন্দুৱাই কোনোদিনাই ঘূৰি নহাৰ বাটেৰে চিৰদিনলৈ গুচি গ'ল তেওঁ। তেখেতৰ আত্মাই যেন চিৰশান্তি লাভ কৰে তাৰেই কামনা কৰিলোঁ। ব্যুৰো ৰিপৰ্ট আছাম 24।